हेलो फ्रेंड्स, আজি মই লৈ আহিছোঁ এটা biography ভিডিও। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিক hiyaraphaigolapত হিয়াৰ খুৰীয়েক অৰ্থাৎ শেৱালী মজুমদাৰৰ বিষয়ে জানো আহক। তেখেতৰ ঘৰ, তেখেতৰ নাম, পৰিয়ালত কোন কোন আছে, জন্ম, শিক্ষাগত অৰ্হতা, বৰ্তমান প্ৰেমৰ সম্পৰ্ক কাৰ লগত আছে সকলো জানো আহক। বলক দেৰি নকৰি ফ্ৰেন্ডছ ভিডিওটো আৰম্ভ কৰোঁ। তেখেতৰ আচল নাম হৈছে প্ৰণামিতা মুদৈ, ঘৰ হৈছে গুৱাহাটীত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল 25 মাৰ্চ তাৰিখে। তেওঁৰ পৰিয়ালত তেখেতৰ মাক আৰু দুগৰাকী ভনীয়েক আছে। স্কুলীয়া শিক্ষা লাভ কৰিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা আৰু হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে প্ৰাগজ্যোতিষপুৰ কলেজৰ পৰা। শেষত BA কমপ্লিট কৰে জাগিৰোড কলেজৰ পৰা। জনপ্ৰিয় অভিনেত্ৰীগৰাকী অভিনয় কৰা কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে অভিযান, ঐ খাপলা, জনক নামে কোন বাতে, আৰু তেখেতে 2021 আৰু 22 বৰ্ষত ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰিছিল। জনপ্ৰিয় অভিনেত্ৰীগৰাকী hiyaraphaigolapত শেৱালী চৰিত্ৰত অভিনয় কৰাৰ বাহিৰেও এইখন ধাৰাবাহিকৰে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি আছে। আৰু তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভৱিষ্যতে এনেকুৱা ভিডিও লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিওটো ইমানখিনি আছিল। ধন্যবাদ। জয় আই অসম।